নমস্কাৰ পূৰ্বীয় বন্ধু বান্ধৱীসকল, স্মাইল উইথ চুমিৰ আন এটা ব্লগলৈ মই চুমিয়ে আপোনালোকক বহুত বেছি স্বাগতম জনাইছোঁ। আজি আমি যাবলৈ লৈছোঁ বংঘৰত, আৰু মানে মই এতিয়া আগতে আহিছোঁ, বহুত ভাগৰ ধৰিছে কাৰণ তজা মাৰি আহিলোঁ, আৰু এতিয়া মাহঁত আহিব ধৰিছে। মই আপোনালোকক দেখাই আছোঁ, কণ্টিনিউছ ব্লগটো চাব আৰু কমেণ্ট কৰি জনাব লৈছোঁ কেনেকুৱা লাগিছে। মা ইয়াত দেউতা আচলতে দেউতা আমাৰ লগত নাযায়, মাৰ ভণ্টি ৰেডি হৈছে, আৰু এতিয়া আমি গৈ আছোঁ গাড়ীত। মই দেখাই আছোঁ মই আৰু ভণ্টি এয়া শ্বৰ্ট কুৰ্তি এটা নতুনকৈ লৈছোঁ, আৰু আজি ফাৰ্ষ্ট পিন্ধিছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰিব। আৰু জেঠীমাহঁতৰ ছোৱালীজনীয়ে হাঁহি আছে, মই আপোনালোকক দেখাই আছোঁ, তেওঁলোকে আগত যাই আছে। এয়া চাওক এবাৰ। আৰু এয়া আমি আহি পালোঁ জেঠীমাহঁতৰ ঘৰ। আমাৰ কাপোৰ চেঞ্জ কৰিম আৰু অলপ দেৰিকৈ, আৰু এতিয়া আমি কৰিলোঁ কাপোৰ চেঞ্জ। জুচ মুখখন বন্ধ কৰা তুমি, তোমাক দেখাই দিলোঁ দেই। আৰু এইটো জেঠীমাহঁতৰ ড্ৰয়িং ৰুম, এইবিলাক ষ্টিকাৰ আছে। এইখন মানে জেঠীমাহঁতৰ ছোৱালীজনীক মানে কোনোবাই গিফ্ট দিছিলে, বাৰ্থডে গিফ্ট। এইটো টিভি, এইটো শ্ব'কেছ, ধুনীয়া লাগিছে কিন্তু দেই। এইটোতো ডেকৰ হয়, আৰু তাইৰ ফটো দেখিছেনে, তৃষ্ণা দেই নামটো, চিষ্টাৰ। আৰু এইটো এটা ষ্টিকাৰ, এণ্ড দিছ ইজ দ্য ডেকৰ। ভাল লাগিছে, এইটো এটা ইনভাৰ্টাৰ। এতিয়া আমাক চাহ দিছে জেঠীমাহঁতে, মিঠাইৰ লগতে স্পেচিয়েল গাখীৰ দিয়ে চাহ। তাৰপিছত আমাক আলু চপো খাব দিলে। এণ্ড দিছ ইজ দ্য ডিস্কো লাইট। আৰু ৰাতি মানে আমাৰ ভাত খোৱাতে অলপমান দেৰি হ'ল, আৰু টোপনিও ধৰিছিল, সেইকাৰণে ভিডিঅ' কৰা নহ'ল। এতিয়া পুৱা উঠিছোঁ, সোনকালে উঠিলোঁ অকণমান। আৰু পুৱা উঠাৰ পিছত এনেদৰে মানে জেঠীমাহঁতৰ ছাগলী পোৱালি দুটাক মৰম কৰিলোঁ, আৰু পৰিৱেশটো মই অকণমান দেখাই দিছিলোঁ এতিয়া বৰ্তমান আপোনালোকক। আৰু ইমান মৰম লাগে দুটাক, ইমান মৰম কৰে, তাৰমানে ঘৰৰ ভিতৰতো মানে যাব দিয়ে। সঁচাই কিউট দেই। এতিয়া আমি মানে মই আপোনালোকক দেখাইছিলোঁ, উঠিয়ে মানে অকণমান মুখখন ধুই আমি এতিয়া ফুৰিবলৈ অকণমান ফুৰি যাওঁ। আৰু ৰাস্তাত এখনো গাড়ী নাই, আৰু ইমান পুৱা নাহেও দিয়কচোন গাড়ী। আহিলোঁ এতিয়া আমি ঘৰ, এতিয়া আমি ঘৰ আহি পালোঁ। আপোনালোকে দেখিছে খিৰিকীৰে ৰ'দ পৰি আছে, বতাহো আহিছে, বহুত ধুনীয়া লাগে মানে এই সময়খিনি। পুৱা সোনকালে উঠিলে ভালেই লাগে দিয়কচোন। এতিয়া গা পা ধুই আহিলোঁ, আৰু চাহ খালোঁ। তাৰপিছত এতিয়া আমি অলপ দেৰিকৈ ভাত খাম, মই দেখা আছোঁ। আৰু এতিয়া এঠাইলৈ যাবলৈ ওলাইছোঁ, ভাবিলোঁ অকণমান পেট পূজাই কৰি লওঁ। ফাৰ্ষ্ট অফ অল পিঁয়াজি আৰু কল খাইছোঁ মই। এতিয়া ক'লৈ যাবলৈ ওলাইছোঁ কৈ আছোঁ বাৰু। পিঁয়াজি আৰু কলেৰে পেট পূজা কৰাৰ পিছত অকণমান দেৰিকৈ কেইটামান ভাতো খাই ল'লোঁ। আৰু এয়া আমি খাব ওলাইছোঁ ভাত, আৰু এওঁলোকে মাংস খাইছে। এতিয়া আমি ৰেডি হৈ আছোঁ ডাঙৰ মামীহঁতৰ তাত যাবৰ কাৰণে। ভণ্টিয়ে পেকিং কৰি আছে, আৰু ডাঙৰ মামীহঁতৰ তাত যোৱা ভ্লগটো মই বেলেগকৈ বনাম, সেইটো ভ্লগ চাব। আজি ভ্লগটো ইয়াতে সমাপ্ত কৰিছোঁ। আজিৰ কাৰণে বাই, নেক্সট ভ্লগত লগ পাম।